নমস্কাৰ অংকুৰিত হোম চাই থকাৰ বাবে ধন্যবাদ মাটিৰ উৰ্বৰতা বৃদ্ধি কৰাৰ এক প্ৰাচীন অথচ শক্তিশালী উপায় হিচাপে কাঠৰ চাই পুনৰ কৃষি ক্ষেত্ৰত গুৰুত্ব লাভ কৰিবলৈ আৰম্ভ কৰিছে পুষ্টি উপাদানেৰে সমৃদ্ধ এই প্ৰাকৃতিক উপকৰণে আধুনিক জৈৱিক কৃষিৰ ক্ষেত্ৰত নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিছে ইতিহাসৰ পৃষ্ঠালৈ চালে দেখা যায় কাঠৰ চাইৰ ব্যৱহাৰ নতুন নহয় প্ৰাচীন মিছৰ ৰোম আৰু চীনৰ কৃষকসকলে লক্ষ্য কৰিছিল যে জ্বলি যোৱা উদ্ভিদৰ চাই থকা মাটিত শস্য অধিক সুস্থ আৰু শক্তিশালীভাৱে বৃদ্ধি পায় সেই সময়ত বনাঞ্চল বা শস্যৰ অৱশিষ্ট জ্বলাই উৎপন্ন হোৱা চাই মাটিত বিয়পাই দিয়া হৈছিল যাৰ ফলত মাটিৰ উৰ্বৰতা সাময়িকভাৱে বৃদ্ধি পাইছিল বিশেষকৈ জুম খেতি ব্যৱস্থাত এই পদ্ধতি বহুলভাৱে ব্যৱহৃত হৈছিল বনাঞ্চল জ্বলাই পিছত সেই চাই পথাৰত বিয়পাই দিয়া হলে মাটিত পটাছিয়াম কেলছিয়াম আৰু অন্যান্য খনিজ পদাৰ্থ যোগান ধৰা হৈছিল যে শস্য উৎপাদনত ইতিবাচক প্ৰভাৱ পেলাইছিল অসম সহ উত্তৰ পূব ভাৰততো কাঠৰ চাইৰ ব্যৱহাৰ আজিও অচিনাকি নহয় ঘৰুৱা পাচলিৰ বাগিচা আৰু পৰম্পৰাগত জুম খেতিত কৃষকসকলে আজিও এই প্ৰাকৃতিক সাৰ ব্যৱহাৰ কৰি আহিছে বিশেষজ্ঞসকলৰ মতে ই মাটিৰ অম্লতা হ্ৰাস কৰাৰ লগতে গছ-গছনিৰ বৃদ্ধি উন্নত কৰাত সহায় কৰে আৰু কিছু পৰিমাণে কীট নিয়ন্ত্ৰণতো ভূমিকা পালন কৰে কিন্তু আধুনিক কৃষি যুগত ৰাসায়নিক সাৰৰ ব্যাপক ব্যৱহাৰৰ ফলত কাঠৰ চাইৰ ব্যৱহাৰ বহু পৰিমাণে কমি গৈছিল তৎক্ষণাৎ ফলাফল দিয়া কৃত্ৰিম সাৰৰ সুবিধাই পৰম্পৰাগত পদ্ধতিসমূহক পিছলৈ ঠেলি দিছিল তথাপিও শেহতীয়াকৈ পৰিৱেশ সুৰক্ষা আৰু মাটিৰ স্বাস্থ্য ৰক্ষাৰ ওপৰত গুৰুত্ব বৃদ্ধি পোৱাৰ লগে লগে জৈৱিক কৃষিৰ প্ৰতি নতুন আগ্ৰহ সৃষ্টি হৈছে ফলত কাঠৰ চাই পুনৰ এক গুৰুত্বপূৰ্ণ প্ৰাকৃতিক সাৰ হিচাপে কৃষকৰ মাজত জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে বিশেষজ্ঞসকলে মত প্ৰকাশ কৰা অনুসৰি সঠিক পৰিমাণ আৰু বৈজ্ঞানিক পদ্ধতিত কাঠৰ চাই ব্যৱহাৰ কৰিলে ই শস্য উৎপাদন বৃদ্ধিৰ লগতে মাটিৰ গুণগত মান দীঘলীয়া সময়লৈ ৰক্ষা কৰাটো সহায় কৰিব পাৰে